বন্ধুসকল, আজিৰ ভিডিঅ'ত গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ MCQ কেইটা লৈ আহিছোঁ। আজি আমাৰ প্ৰথমটো কুৱেশ্যন হ'ল, জলবায়ু স্মাৰ্ট কৃষিৰ বাবে 100 দিনীয়া কাৰ্যসূচীৰ অধীনত আনাম AI স্মাৰ্ট ৱেডাৰ ষ্টেচন কোনখন ভাৰতীয় ৰাজ্যত স্থাপন কৰিছিল? অপশ্যনকেইটা হ'ল অপশ্যন এ তামিলনাডু, অপশ্যন বি কৰ্ণাটক, অপশ্যন চি কেৰালা, অপশ্যন ডি অন্ধ্ৰপ্ৰদেশ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি কেৰালাত। 2 নম্বৰ কুৱেশ্যনটো হ'ল, ভাৰতীয় উপকূলৰক্ষী বাহিনী ইণ্ডিয়ান কোষ্ট গাৰ্ড সামুদ্ৰিক সুৰক্ষা শক্তিশালী কৰা আৰু কৰ্মচাৰীৰ কল্যাণ উন্নয়ন কৰাৰ বাবে গুৰুত্বপূৰ্ণ নীতিগত সংস্কাৰ কোনটো মন্ত্ৰালয়ে ঘোষণা কৰিছিল? অপশ্যনকেইটা হ'ল অপশ্যন এ গৃহ মন্ত্ৰালয়, অপশ্যন বি বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়, অপশ্যন চি জাহাজ পৰিবহণ মন্ত্ৰালয়, অপশ্যন ডি প্ৰতিৰক্ষা মন্ত্ৰালয়। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি প্ৰতিৰক্ষা মন্ত্ৰালয়। 3 নম্বৰ কুৱেশ্যনটো হ'ল, 2026 চনত হাংজোত অনুষ্ঠিত ISSF বিশ্বকাপত ঈশা সিঙে কোনটো ইভেণ্টত সোণৰ পদক লাভ কৰিছিল? অপশ্যন এ মহিলাৰ 100 মিটাৰ এয়াৰ পিষ্টল, অপশ্যন বি মহিলাৰ 25 মিটাৰ পিষ্টল, অপশ্যন চি মহিলাৰ 50 মিটাৰ ৰাইফল থ্ৰী পিচ, অপশ্যন ডি মহিলাৰ স্কট। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মহিলাৰ 25 মিটাৰ পিষ্টল। 4 নম্বৰ কুৱেশ্যনটো হ'ল, 2026 চনৰ কমনৱেলথ গেমছত শৰ্মিলা ধনকৰে কোনটো ইভেণ্টত ঐতিহাসিক সোণৰ পদক লাভ কৰিছিল? অপশ্যন এ মহিলাৰ ডিস্কাছ থ্ৰ' F57, অপশ্যন বি মহিলাৰ জেভলিন থ্ৰ' F57, অপশ্যন চি মহিলাৰ শ্বট পুট F57। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি মহিলাৰ শ্বট পুট F57। 5 নম্বৰ কুৱেশ্যনটো হ'ল, 2026 চনৰ কমনৱেলথ গেমছত ঋষিকান্ত সিঙে ভাৰতৰ প্ৰথমটো ৰূপৰ পদক কোনটো খেলত লাভ কৰিছিল? অপশ্যন এ বৰ'টোলন ৱেইট লিফটিং, অপশ্যন বি বক্সিং, অপশ্যন চি কুস্তি, অপশ্যন ডি এথলেটিক্স। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বৰ'টোলন বা ৱেইট লিফটিং। 6 নম্বৰ কুৱেশ্যনটো হ'ল, 2026 চনৰ ফিফা বিশ্বকাপত ফেয়াৰ প্লে ট্ৰফী কোনটো দলে লাভ কৰিছিল? অপশ্যন এ স্পেইন, অপশ্যন খ আৰ্জেণ্টিনা, অপশ্যন ঘ নেদাৰলেণ্ড, অপশ্যন ঘ ইংলেণ্ড। শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ আৰ্জেণ্টিনা। 7 নম্বৰ কুৱেশ্যনটো হ'ল, 2026 চনৰ ফিফা বিশ্বকাপৰ ফাইনেলত প্লেয়াৰ অৱ দ্য মেচ বঁটা কোনে লাভ কৰিছিল? অপশ্যন ক লিঅ'নেল মেছি, অপশ্যন খ লামিন য়ামাল, অপশ্যন গ জুলিয়ান আলভেছেৰ, অপশ্যন গ ফেৰান টেৰেছ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ জুলিয়ান আলভেছেৰ। 8 নম্বৰ কুৱেশ্যনটো হ'ল, 2026 চনৰ ফিফা বিশ্বকাপত আৰ্জেণ্টিনা দলৰ অধিনায়ক কোন আছিল? অপশ্যন ক লিঅ'নেল মেছি, অপশ্যন ক জুলিয়ান আলভেছেৰ, অপশ্যন গ লাউটাৰো মাৰ্টিনেজ, অপশ্যন গ আলভেছেৰ। 9 নম্বৰ কুৱেশ্যনটো হ'ল, 2026 চনৰ ফিফা বিশ্বকাপৰ ফাইনেলত কোন দুটা দলে মুখামুখি হৈছিল? অপশ্যন ক আৰ্জেণ্টিনা স্পেইন, অপশ্যন খ ফ্ৰান্স আৰু ইংলেণ্ড, অপশ্যন গ ব্ৰাজিল আৰু পৰ্তুগাল, অপশ্যন গ জাৰ্মানী আৰু নেদাৰলেণ্ড। শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ ব্ৰাজিল আৰু পৰ্তুগাল। 10 নম্বৰ কুৱেশ্যনটো হ'ল, 2026 চনৰ ফিফা বিশ্বকাপত তৃতীয় স্থান কোন দলে দখল কৰিছিল? অপশ্যন ক ইংলেণ্ড, অপশ্যন খ ফ্ৰান্স, অপশ্যন গ স্পেইন, অপশ্যন গ বেলজিয়াম। শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ ফ্ৰান্স। 11 নম্বৰ কুৱেশ্যনটো হ'ল, 2026 চনৰ ফিফা বিশ্বকাপ কোন কোন দেশে আয়োজন কৰিছিল? অপশ্যন ক ব্ৰাজিল আৰু আৰ্জেণ্টিনা উৰুগুৱে, অপশ্যন ক আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকো, অপশ্যন গ ফ্ৰান্স, জাৰ্মানী আৰু ইটালী, অপশ্যন গ স্পেইন, পৰ্তুগাল আৰু মৰক্কো। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ স্পেইন, পৰ্তুগাল আৰু মৰক্কো।
12 নম্বৰ কুৱেশ্যনটো হ'ল ইতিহাসত প্ৰথমবাৰৰ বাবে 2026 চনৰ ফিফা বিশ্বকাপ কিমানটা দলে অংশগ্ৰহণ কৰিছিল? অপশ্যন ক 32টা দলে, অপশ্যন খ 40টা দলে, অপশ্যন ঘ 48টা দলে, অপশ্যন গ 65টা দলে। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক 32টা দলে।